সো আজি গাড়ীত ৰাতি উঠি কেনে ওলালোঁ লক্ষী পূজা চাবলৈ। সো লক্ষী পূজা হ'ব আমাৰ ইয়াৰ মামাহঁতৰ ঘৰ আমলিঘাটত। সো মই এতিয়া গাড়ীতে উঠিলে লক্ষী পূজা চাবলৈ গৈ আছোঁ। সো আমাৰ প্লেনিংটো নাছিলে কি আমি লক্ষী পূজা চাবলৈ যাম, কিন্তু মায়ে পটককৈ মন গ'লে কি ব'লা যাওঁ লক্ষী পূজা চাবলৈ। সো মাৰ মৰ্জিৰ ওপৰত আমিও ওলালোঁ লক্ষী পূজা চাবলৈ। সো এই ড্ৰাইভাৰ আংকলক মাতিলোঁ। সো এয়া মোৰ আগতে দেউতা বহি আছে, মই পিছফালে মোৰ মালক বহি আছোঁ। সো এইটো আমি মামাহঁতৰ ঘৰত আহি বহি আছে। আৰু আমাৰ আজি শুনা পাইছোঁ গানকেইটা কেনে, মই মানে গায়ককেইটা গানকেইটা শুনিবলৈ ৱেইট কৰি আছোঁ। মই প্ৰতি বছৰে তাত যাওঁ লক্ষী পূজা। এয়া মোৰ বৰ ছোৱালীজনী, মোৰ দাদাৰে ছোৱালী। চ' এতিয়া মাহঁতে আমি আহি কেনে অলপ ৰেষ্ট লৈছোঁ, ইয়াতে আহি বহি আছোঁ। চ' মোৰ ভণ্টিয়ে বনিলৈ খেলি আছে। পিছত আমি তাৰ পৰা গৈ কেনে আমাৰ বাহঁতৰ ঘৰত আহিলোঁ। বা ভিনীহঁতৰ ঘৰত ইয়াৰ দাদাহঁতে ভাত খাই আছিলে। চ' মই ভাত খাই কেনে আহি কেনে সেইখিনি মই নুঠালোঁ ভাত খোৱাখিনি। চ' আমি এতিয়া ফাংচন চাবলৈ আহিলোঁ লক্ষী পূজাত। চ' চাওকচোন ভিৰ কিমান হৈছে। চ' যোৱা বছৰতকৈ এবাৰ ভিৰ কমেই লাগিছে, কিন্তু আপোনালোকৰ লাগিছে চাগে ভিৰ হৈছে, কিন্তু যোৱা বছৰত বহুত কম ভিৰ লাগিছে। চাওকচোন মানুহে ইমান, আৰু ইয়াৰ গায়ক আহি ষ্টাৰ্ট হ'লে গান গাই আছে। চ' মই গানৰ ভিডিঅ'খিনি দিয়া নাই, দিছে বহুত চাউণ্ড হয়, ভলিউম হাই হয়, আৰু মোৰ ভইচটো ইমান ভালকৈ ইয়াত নুঠে। চ' ইয়াৰ বাহঁতক লগ পালোঁ। চ' বাহঁতো থাকিব মোৰ লগত থকা, এই বাইজনী আপুনি চিনি পাইছে বাৰু। চ' সেই মোৰ লগত মানে আমলিঘাটত থাকিব। চ' মই এতিয়া ফাংচনে শুনি আছোঁ গান। এয়া মোৰ মাহঁতে বহি আছে। চ' মই বহি লৈ ফাংচনটো শুনি আছোঁ। গানকেইটা বিশেষ ভালেই লাগিছে, দুটা গান। ফাৰ্ষ্টে এটা মানুহজন নামটোতো নাজানো, কিবা হৈছে ফাংচন চাব আহি গ'লোঁ। চ' গানকেইটা শুনি ভালে। তাৰপিছত আমি আহিলোঁ ইয়াৰ ওচৰতে আমাৰ ভিনীয়ে নে কি লাগে সিহঁতৰ ঘৰত আহিলোঁ আমি। আহি লৈ তাৰপিছত মাহঁতে কিবা খাই আছে। কিবা খোৱা হোৱাৰ পিছত আমি ঘৰলৈ উভতি গ'লোঁ। ভণ্টি বোলে টোপনি লাগিলে। চ' ভণ্টিয়ে মোৰ বাহঁতৰ ঘৰতে শুব গ'লে, কিন্তু মই এইটো ফাংচন চামেই। চ' ফাংচন চাই কিনে এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ। চ' ইয়াৰ মই মিনি ব্লগটো আপোনালোকৰ চেনেলত দি দিম। চ' আপোনালোকে চেক কৰিব পাৰে সেই মিনি ব্লগটো।